हेलो दोस्तों नमस्कार दोस्तों मैं भिडियोলৈ স্বাগতম জনালোঁ নেক্সট ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত জনাব একবাৰ কমেণ্টত জনাব আৰু নেক্সট ভিডিঅ'টো মই কৈছোঁ এটা কথা যে এখন মই কিতাপৰ কথা ক'ম এই কিতাপখন কি কিতাপখনৰ ভিতৰত কি আছে চব আজি ক'ম আৰু এটা মোক খুদাই গীত দিছে এই কিতাপখন নামটো মই নকওঁ চকাকে ভিডিঅ'টো কিতাপখনৰ নাম হয় স্কুলৰ যি পঢ়ুৱা নহয় যোনি লিখিছিল কিতাপখন এটা নাম দিয়া আছে ডক্টৰ পাৰ্থ চট্টোপাধ্যায় আৰু এটি দিয়া আছে ধুনীয়াকৈ আপোনালোকে নিশ্চয় দেখা পাইছে সূচী ক্ষেত্ৰত মা মই ডাঙৰ হৈছোঁ এখিনি কথা দিয়া আছে এখিনি কথা মানে নিবলখিনি এতিয়া দিয়া নাই সূচীপত্ৰ মানে আপোনালোকে জানে মানে নাম এখন দিয়া আছে কোনকেইটা পাঠৰ কোনকেইটা কেনে কথা যিসকল অতি নাজুক মানে যিসকল ল'ৰা ছোৱালী বা ল'ৰা ছোৱালী ৰাজক হয় মানে কাকো নামতে সেইখিনিক ৰাজুক বুলি কোৱা হয় আত্মবিশ্বাস মানে কি এটা মানুহ বিশ্বাস কৰিলে বিশ্বাসটো হেৰাই যোৱাৰ কাৰণে আত্মবিশ্বাস বুলি কোৱা হয় এইখিনি ঘৰৰ পৰা পঢ়াই মানে ঘৰৰ পৰা ডাঙৰলৈ পঢ়াই এইখিনি দিয়া আছে সব এইখিনি দিয়া আছে সূচীপত্ৰত এখন কিতাপ আপোনালোকক ভালৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ আপোনালোকে যদি ল'ৰা ছোৱালী যিয়ে নহওক মোৰ নিচিনা হয় মানে ভাল মানুহ এজন হয় সেইকাৰণে বাঢ়িছোঁ মই তুমি যেতিয়া ডাঙৰ হ'বা ধৰিছা এইখিনি কথা দিয়া আছে নিশ্চয় আপোনালোকে গম পাইছে বোধ ল'ৰা ছোৱালীক আপোনালোকে পৰিমাণ ধৰিব এইখিনি ব্যৱহাৰ আচাৰ ভাল কৰি ৰাখিব মই কৈছোঁ যে পঢ়াটো মেইন নহয় পঢ়াটো মেইন মাত্ৰ পৰিচয় মানে ব্যৱহাৰ পাতি ভাল থাকিলে এতিয়া ক'ব মানুহে চাব তোমাৰ ব্যৱহাৰে তোমাৰ পৰিচয় আপোনাৰ ব্যৱহাৰটো যিমান ভাল মানুহে সিমানে আপোনাৰ নিশ্চয় ব্যৱহাৰ কৰিব যদি আপোনালোকে বেয়া ব্যৱহাৰ কৰে মানুহটোও বেয়া ব্যৱহাৰ কৰিব এতিয়া চাওক দিয়া আছে আপোনালোকে আমাৰ ভিডিঅ'টো লিখি চাই ৰাখিব পাৰিব মই ধুনীয়া কৰি দেখি দিছোঁ ভিডিঅ'টোৰ মাজেদি তেতিয়া দিয়া আছে লাজুক মানে লাজ কৰাৰ কাৰণ দিয়া আছে আপোনালোকে যদি কিতাপৰ বিষয়ে কিবা আলোচনা কৰিব বিচাৰিছিল কমেণ্টত জনাব কিতাপৰ বিষয়ে কি সুধিবা আছে এখন কিতাপৰ বিষয়ে কি সুধিবা আছে কমেণ্টত জনাব মই কমেণ্টটো পঢ়ি মই আপোনালোকক জনাই দিম আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ দিয়ক নেক্সট ভিডিঅ' আৰু আহি আছে এই ভিডিঅ'টো অলপমান কৰি দি চক অলপমান আপোনালোকে এয়াই চবতকৈ কথা কোৱা সুখন শিকা কথা কেনেকৈ শিকে এইখিনি কথাতে বিৱৰণ দিয়া আছে গোটেইখিনি আপোনালোকে চাব পাৰে স্কিপ কৰি বা বন্ধ কৰি চাই থাকিব পাৰিব পৰিৱেশ মানে আপোনালোকৰ কাষত যদি বেয়া মানুহ আছে কিবা মানুহ আছে আপোনালোকৰ ঘৰৰ মানুহ কেনেকৈ পৰিৱেশ সেইখিনি কথাতে দিয়া আছে আপোনালোকে নিশ্চয় এখন কিতাপ পঢ়িছে বোধহয় কমেণ্টত জনাবচোন এখন কিতাপ পঢ়িছে নে পঢ়া নাই যদি আপোনাৰ এখন কিতাপ আছে যদি পঢ়িছে নে পঢ়া নাই কমেণ্টত জনাবচোন ভাল বন্ধু পাবা ক'ত তাতে দিয়া আছে ধুনীয়া কৰি দেখাই দিছোঁ অলপমান মানে ভাল বন্ধু মানে কি ভাল সংগ আৰু এই ভিডিঅ'টো মই বহুত ভাল কিতাপ অলপেই বানিছোঁ আপোনালোকে চাব অলপ বুজি গম পাব ভাল কিতাপত মানে কি স্কুলৰ যি পঢ়ুৱা নহয় এই কিতাপখনত আছে আৰু বেছি দীঘল নকৰোঁ দিয়ক ভিডিঅ'টো যদি ভাল লাগি যায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ভাল কিতাপ বহুত ভাল পাব পঢ়িলে আপোনালোকে কিনিব পাৰে যদি আপোনালোকে এখন কিতাপ কিনে মোৰ লগত যোগাযোগ কৰিব মই এখন কিতাপ কিনি দিম মানে আপোনালোকক যোগাযোগ কৰি দিম এখন কিতাপ যদি কিনে তলত মানে কিতাপ যদি কিনে কমেণ্টত জনাব এখন কিতাপ মই দি দিম